হেল্ল' এভৰিৱান। এইকেইদিন ঘৰৰ সকলোৰে জ্বৰ আৰু চৰ্দি, সেয়েহে ৰুটি আৰু মাংস খাই বোলে। মানুহজনেও বজাৰৰ পৰা অলপমান লোকেল চিকেন আনিলে আৰু মই সাধাৰণভাৱেই বনাম, যিহেতু মোৰো গাটো ভাল নহয়। এয়া মই মাংসখিনিতে পিঁয়াজ, আদা, নহৰু, শুকান জলকীয়া, কেঁচা জলকীয়া, পেষ্ট, তেজপাত আৰু অলপমান সোৱাদ অনুসৰি নিমখ, হালধি, ৰেড চিলি, মিঠাতেল দি ধুনীয়াকৈ সানি লৈছোঁ। আৰু মই মাংস সদায় জুইতে বনাওঁ। এয়া মই কেৰাহী এখনতে অলপমান মিঠাতেল দি তাতে জিৰা আৰু শুকান জলকীয়া দি মাংসখিনি বহাই লৈছোঁ। তাৰ পাছত মই বিলাহী এটা আৰু আলু দুটা দি সেইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। অলপ টাইম ভাজাৰ পাছতে তাতে মই মিট মছলা দিছোঁ আৰু সেইখিনিও ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজাৰ পিছতে তাত অলপমান গৰম পানী দি লৈছোঁ। সেইখিনি যেতিয়া ধুনীয়াকৈ উতল আহিব, তাৰ পাছতে অলপমান চাহী গৰম মছলা আৰু ধনিয়া পাত দি লৈছোঁ। এয়া মোৰ ৰুটি আৰু মাংসখিনি খাবৰ কাৰণে হৈ গৈছে। জুইত বনোৱা মাংসৰ কিন্তু সোৱাদটো সুকীয়া, নহয়নে বাৰু? থেংক ইউ।